নমস্কাৰ জনাইছো সকলোকে যে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে সো আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব গৈ আছো সো আমি সকলোৱে গম পাইছো বা জনে গম পোৱা নাই সো এইটো ভিডিঅ'ত গম পাই যাব যে আমাৰ ভাৰত চৰকাৰে সেকশন 69 এৰ অধীনত কি কৰিলে চাইনিজ এপছ 59 টা কি কৰিছে বেন কৰিছে সেইবোৰ কিয় কৰিছে কেলে কৰিছে আজি তাৰ পৰা আমি কথা পাতিম তাৰ পৰা কি হ'ব নহব আমি সব এটা আমি ধাৰণা লম আজি এই ভিডিঅ'টোত সো প্ৰথম কথা এই যেটো আমাৰ যেটো ভাৰত চৰকাৰে যেটো পদক্ষেপ ললে অতি ভাল পদক্ষেপ লৈছে প্ৰথমতে পাতো ঠিক ঠাক টিকটকৰ ওপৰত মই বহুত ভিডিঅ' বনাই থৈছো বা মই কোৱা নাই যে টিকটকৰ সব ক্ৰিয়েটৰ বেয়া বুলি টিকটকৰ 50% ক্ৰিয়েটৰ ভাল আৰু 50% ক্ৰিয়েটৰে মানে নিজকে ফেমাস কৰিবলৈ বহুত আলু কাম কৰি থাকে যেনে আমাৰ মতাবিলাক মাইকি হ'ব বা যিকোনো বস্তু বগা কোলা কিবা কিবি এইবিলাক প্ৰমোট কৰিব তাৰ পিছত আহিলে আমাৰ হিন্দু মুছলিম সব ভাই কিন্তু টিকটকতে আপুনি দেখিবলৈ পাব যে হিন্দু মুছলিমকো বেলেগ কৰি দেখাব সিহঁতে সো টিকটকৰ পৰা এটা এনেকুৱা পৰিবেশৰ সৃষ্টি হৈছিলে মানে ফেমাস কৰিবলৈ মানুহবিলাকে বহুত কিবা কিবি কাম কৰি আছিল যিবিলাক নেকি একেবে সমাজৰ কাৰণে একেবে ভাল নহয় আৰু তাৰ উপৰিও ৰেচিজিজম বুলি যেটো কয় যেনে কোলা বগা এইবিলাক প্ৰমোট কৰি আছিল টিকটকে তাৰ পিছত আহিলে আমাৰ জাতি ধৰ্ম এইবিলাক সব কিছুমানে এইবিলাক বহুত বেয়াকে দেখাইছিলে বা তাৰ পিছত ক'বলৈ গ'লে যে টিকটকতে এনেকুৱা বস্তু দেখাইছিলে যে মানে ছোৱালীৰ ওপৰত বহুত বেয়া মানে মই এনেকুৱা বহুত ভিডিঅ' দেখিছো বা আপোনালোকে চাগে দেখিছে যে ছোৱালীৰ ওপৰত বহুত বেয়া কমেন্ট পাস কৰি বা ছোৱালীক বহুত বেয়াকে দেখাই পেলাই তেনেকুৱা বহুত ভিডিঅ' বনাইছিলে যিবোৰ ভিডিঅ'য়ে আমাৰ সমাজত বৰ্তমান উঠি অহা ল'ৰা ছোৱালীবোৰক বিপথে পৰিচালিত কৰিলে হয় তাৰ পিছত আহিলে চাইনিজ এপছ যিবিলাক আছিলে যেনে এটা কেম স্কেনাৰ এতিয়া এইবিলাক সব বেন কৰিছে বা ইউসি ব্ৰাউজাৰ এইবিলাক বহুত আছিলে বা এনেকুৱা বহুত এপছ আছিলে যিবিলাকে কি কৰে আমাৰ ফোনটোৰ পৰা আননেসেসাৰি কিছুমান তেওঁলোকে পাৰমিশন লয় সেই এপছটো কিছুমান আননেসেসাৰি পাৰমিশন লয় আৰু সেই আমি পাৰমিশনবিলাক দি দিওঁ কাৰণ সেই পাৰমিশনবিলাক নিদিলে এপছটো নচলে আৰু হয় তাৰে মই কোৱা নাই সব এপছ বেয়া বুলি কিন্তু তাৰে কিছুমান এপছ আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ তথাপিও সেই এপছবিলাকে আমাৰ পৰা সেই পাৰমিশনবিলাক লয় আৰু আমাৰ দৈনন্দিন আমি যিবিলাক ইউজ কৰোঁ ফোনত তাৰ যিবিলাক ডেটাবিলাক থাকে সেইবিলাক কি কৰে সিহঁতৰ সাৰ্ভাৰত লিক কৰে আৰু আমাৰ পাৰ্সোনেল বহুত বস্তু সিহঁতে পাই যায় যেটোক আমি এলগৰিথম বুলি কওঁ যেনেকে আমি যেতিয়া ইউটিউবত আমি ধৰি এতিয়া কিবা এটা বস্তু চাই আছো আৰু তাৰ পৰা আপুনি নিজে দেখি পায় যে যেতিয়া আপুনি দুটা তিনটা ভিডিঅ' সেই টপিকটোৰ ওপৰত চাই এৰি দিলে কিন্তু আফটাৰ 2-3 মিনিটছ আপুনি যেতিয়া ইউটিউবটো আকৌ অন কৰিব আপোনাৰ হোম পেজখনত আপুনি দেখিব যে সেইটো টপিকৰ ওপৰত ৰিলেটেড ভিডিঅ' আপোনাৰ আহি আছে সো সেইটোক কয় এলগৰিথম এটোক ইউটিউব এলগৰিথম ঠিক তেনেকে আমাৰ সেই ফোনটোৰ পৰা এই চাইনিজ এপছবিলাকে আমাৰ ডেটাবিলাক লৈ সিহঁতৰ সাৰ্ভাৰত লিক কৰে আৰু আমাৰ বহুত পাৰ্সোনেল ইনফৰমেশ্যন সিহঁতে লৈ লয় এতিয়া কথাটো এনেকুৱা হ'ল আপুনি ভাবিব পাৰে যে আপোনাৰ ফটো এখন বা আপোনাৰ কিবা সৰুখৰা ইনফৰমেশ্যন সিহঁতে কি কৰিব পাৰিব কিন্তু আপুনি ভাবি চাওক আমাৰ গোটেই ভাৰতবৰ্ষত কিমান জনসংখ্যা আছে তাৰে যদি 50%ৰে যদি পাৰ্সোনেল ডাটা সিহঁতে পাই যায় তেনে সিহঁতে কি কৰিব নোৱাৰিব সেইটো চিন্তনীয় বিষয় হয় আৰু এতিয়া তাৰপিছত যদি আমি ক'বলৈ যাওঁ আমি যেতিয়া এইবিলাক ইনষ্টল কৰোঁ বা এইবিলাক আমি যেতিয়া অনলাইন আমি ইউজ কৰোঁ তেতিয়া তাৰ পৰা যিবিলাক ডেটা আমি খৰচ কৰোঁ সো তাৰ পইচাবিলাক ক'ত গৈ আছে তাৰ পইচাবিলাক সকলো চীনে পাই আছে আৰু এই চীনে যেতিয়া পাইছে সো আমি এক প্ৰকাৰে চীনক শক্তিশালী কৰি থকা নিচিনা হৈছে আমি চীনক শক্তিশালী কৰি থকা নিচিনা হৈছে অৰ্থনৈতিকভাৱে কিয়নো আমি সিহঁতৰ এই এপছবিলাক আননেসেসাৰি এপছ কিছুমান আমি ইউজ কৰিছোঁ বা তাৰ ডাটাবিলাক আমি ইউজ কৰি সিহঁতক দিছোঁ সো আমি সিহঁতক এক প্ৰকাৰ ধনী কৰি থকা নিচিনা অৱস্থা হৈছে এতিয়া আমি যদি চাবলৈ যাওঁ যে আন এটা দিশত যে তাৰে এনেকুৱা কিছুমান এপছো আছিলে যিবিলাক আমি নেকি দৈনন্দিন জীৱনত আমাক দৰকাৰ হয় যেনে কেম স্কেনাৰ সকলোৱে চিনি পাবই এতিয়া মই এজ এ ষ্টুডেণ্ট মই পাৰ্সনেলি ফিল কৰোঁ যে সেইটো বস্তু মোৰ দৰকাৰ হয় সো এতিয়া যিহেতু আমাৰ চৰকাৰে আমাৰ ভালৰ বাবে সেই এপছবিলাক বেন কৰিছে আমাৰ নেক্সট পদক্ষেপ কি হ'ব আমাৰ নেক্সট পদক্ষেপ হ'ব যে বিকল্প এপছ তাৰ বিকল্প এপছ কি আছে যে এতিয়া ধৰি লওক কিবা এটা বস্তু বেন হৈছে তাৰ বিকল্পভাৱে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ যি নেকি আমাৰ বাবে সংকটজনক নহ'ব সো আমি এতিয়া সেইটো কৰিব লাগিব চাইনিজ এপছ বেন হৈছে এতিয়া এনেকুৱা বুলি ভাবিব নালাগিব যে মই ইউজ কৰি থাকিম মোৰ দৰকাৰ আছে এতিয়া ভাৰত চৰকাৰে বেন কৰিছে সো আমি আনইনষ্টল কৰি দিয়াটো ভাল সেই এপছবিলাক ভাৰত চৰকাৰে কিবা এটা কথা ভাবি চিন্তি আনইনষ্টল কৰিব দিছে সো আমি কৰি দিয়াটো ভাল আৰু আমি তাৰ বিপৰীতে কি কৰিম সেই এপছবিলাকৰ বিকল্প এপছ বিচাৰিম আৰু বিকল্প এপছ বিচাৰি আমি সেই বিকল্প এপছবিলাক ব্যৱহাৰ কৰিম
তাৰপিছত আহিছে যে আমাৰ এনেকুৱা বহুত দেখিবলৈ পোৱা গৈছে যে চাইনিজ বস্তু ব্যৱহাৰ কৰি আছে, যেনেকৈ ভাঙি পেলাইছে মোৰ টিভিটো চাইনিজ টিভি আপোনাৰ ক'ৰবাত উলিয়াই ভাঙি পেলাইছে, মোবাইলটো চাইনিজ মোবাইল ভাঙি পেলাইছে। কথাটো হ'ল দেশপ্ৰেম আমাৰো আছে, দেশপ্ৰেম আমিও কৰোঁ, কিন্তু আমি যিটো বস্তু কিনি আনিলোঁ, যিটো বস্তু কিনি আনি পেলাই আমি অলৰেডি সিহঁতক আমি ধনী কৰিলোঁ, বা আমি কিনি অনা বুলিয়ে নহয়, আমাৰ যিখিনি বেপাৰী আছে, আমাৰ দেশত যিখিনি বেপাৰী আছে, যিয়ে নেকি বৰ্তমান কিনি আনিলে, তেওঁলোকৰ গুদামত পৰি আছে সেই চাইনাৰ বস্তুবিলাক। চ' অলৰেডি তাৰ মুনাফা চাইনাই পালে, তাৰ পিছত আমি সেইবিলাক বস্তু আমি ভাঙি কৰি পেলাই আমি আমাৰ নিজৰ লোকচান কৰিছোঁ, আমি সিহঁতৰ লোকচান কৰা নাইকিয়া। অলৰেডি আমি কিনি কৰি পেলাই আমি আমাৰ লোকচান কৰিছোঁ, সিহঁতৰ লোকচান একোৱেই হোৱা নাইকিয়া। চ' আমি এইটো কথা ভাবিব লাগিব যে যিখিনি বস্তু আমি কিনি আনিলোঁ সেইখিনি দি আমি ব্যৱহাৰ কৰিবই লাগিব, কাৰণ সেইখিনি ব্যৱহাৰ কৰিলে বা ভাঙি পেলালে তাত আমাৰে লোকচান আছে, সিহঁতৰ একো লোকচান নাইকিয়া। চ' তেনেকুৱা কিছুমান মূৰ্খ কাম নকৰিব যে মোৰ টিভিটো চাইনিজ, মোবাইলটো চাইনিজ, মই ভাঙি পেলাওঁ, লাভ নাই, অলৰেডি সিহঁতে পালেই তাৰ মুনাফা। চ' ইউজ কৰক। আৰু নেক্সট মই ভাৰত চৰকাৰক এটা মানে কথা জনাব বিচাৰোঁ, বা আমি জানিব লাগে যে ভাৰত চৰকাৰেও এনেকুৱা কিছুমান স্কিম আনিব লাগে য'ত নেকি আমাৰ দেশৰ মানুহবিলাকে তাত যিবিলাক প্ৰডাক্ট তেওঁলোকে বনাইছে বা যিবিলাক কাৰখানা তেওঁলোকে বনাই কৰি পেলাই নিজকে উন্নত কৰিছে, আমাৰ ভাৰত চৰকাৰে বনাব লাগে তেনেকুৱা কাৰখানা য'ত নেকি আমাৰ ইয়াতো পটেঞ্চিয়েল থকা ল'ৰা ছোৱালী নাই, বহুত ল'ৰা ছোৱালীৰ পটেঞ্চিয়েল আছে আমাৰ ভাৰততো, কিন্তু তেওঁলোকে কি হয় সুযোগ নাপায়, সুবিধা নাপাই পেলাই বাহিৰত কাম কৰি আছে। চ' ভাৰত চৰকাৰে যদি তেনেকুৱা যদি কাৰখানা যদি আমাৰ ভাৰতবৰ্ষত যদি বনায়, তেনেহ'লে অভিয়াছলি আমাৰ ইয়াতে কৰ্মসংস্থাপনো পাব, ল'ৰা ছোৱালীবিলাক কৰ্মসংস্থাপনো পাব, আৰু কি হ'ব আমাৰ ডেভেলপমেণ্টো হ'ব আমাৰ ইণ্ডিয়াখনৰ, আৰু লগতে কি হ'ব সেই বস্তুবিলাক আমাৰ ইণ্ডিয়াতে বনিব। এতিয়া বয়কট চাইনিজ প্ৰডাক্ট বা বয়কট চাইনিজ এপছ বুলি আমি ঘপকৈ কৈ দিলে নহয়। আমাৰ ডেভেলপাৰবিলাকে যিবিলাক আমাৰ ইণ্ডিয়ান ডেভেলপাৰ আছে, সিহঁতে ইণ্ডিয়ান এপছ বনাব লাগিব, ভাৰতীয় এপছ বনাব লাগিব, ভাৰতীয় এপছবিলাকক সিহঁতে স্মুথ কৰিব লাগিব যাতে সেইবিলাক আমি ইউজ কৰিব পাৰোঁ। চব বস্তুৰ এটা ছিষ্টেমেটিক ৱে থাকে। এতিয়া আমাৰ বজাৰখন আছে, আমাৰ ভাৰতৰ বজাৰখনৰ 50 to 60% বস্তুৱে কি হৈছে চাইনিজ বস্তুৱে অকুপাই কৰি আছে। চ' আমি চাইনিজ বস্তু আমি বেন কৰি দিওঁ বুলি ক'লে আমি ঘপকৈ বেন কৰি দিব নোৱাৰোঁ, তাৰ এটা ছিষ্টেমেটিক ৱে আছে। যেনেকৈ এতিয়া ভাৰতবৰ্ষত কি হৈছে চাইনিজ এপছবিলাক বেন হৈছে, ঠিক তেনেকৈ লাহে লাহে কি হ'ব ভাৰতবৰ্ষত ভৱিষ্যতে হ'ব পাৰে যে চাইনাৰ মোবাইল বা চাইনাৰ যিকোনোবিলাক বস্তু আছে সেইবিলাক লাহে লাহে বেণ্ড হ'ব, আৰু তাৰ বিকল্পভাৱে আমাৰ ইণ্ডিয়াত এইবিলাক বস্তু ওলাব, যেনে ইণ্ডিয়ান মোবাইল ওলাব, এনেকুৱা কিবা কিবি হ'ব। চ' এই প্ৰতিটো বস্তুৱে এটা ছিষ্টেমেটিক ৱেত যাব, ঘপকৈ যিকোনো বস্তু হওঁ বুলিলে ঘপকৈতো আমি তাক এৰি দিব নোৱাৰোঁ। তো আমি কথাটো ভাবিব লাগিব। আৰু প্ৰথম কথা হ'ল যিবিলাক কম্পনেণ্ট মোবাইলৰে হওক বা আমাৰ মেচিনাৰী বস্তুৱে হওক বা বহুত এনেকুৱা বস্তু আছে যিবিলাক নেকি আমাৰ ইণ্ডিয়াত প্ৰডিউচ নহয়, আমাৰ ইণ্ডিয়াত সেইবিলাক বনাব নোৱাৰে, আৰু সেইবিলাক বস্তু আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ আছে। চ' সেইবিলাক বস্তু আমাৰ কি হয় চাইনাৰ পৰা আনে। এতিয়া আমি চাইনাৰ পৰা যদি সেইবিলাক বস্তু অহা বন্ধ হৈ যায়, তেনেহ'লে লাইফষ্টাইল কাৰ বেয়া হ'ব? আমাৰে বেয়া হ'ব। চ' এইবিলাক বস্তু ভাৰতবৰ্ষই এতিয়া কি কৰিব লাগিব, যিবিলাক বস্তু আমাৰ বেন কৰিব চাইনাৰ পৰা, চ' সেইবিলাক বস্তু আমাৰ ভাৰতবৰ্ষত কি কৰিব লাগিব, প্ৰডিউচ কৰাৰ এটা ছিষ্টেম উলিয়াব লাগিব চৰকাৰে কৰিব লাগিব কি যে এইটো বস্তু চাইনাৰ পৰা অহা বন্ধ হৈছে, চ' তাৰ বিকল্পত আমি কি ব্যৱহাৰ কৰিম সেইটো ভাৰত চৰকাৰে নিজে ডেভেলপ কৰিব লাগিব। বা তেতিয়া যদি এইটো যদি পদক্ষেপ লয় চৰকাৰে, চ' তেতিয়া বহুতে কৰ্মসংস্থাপন পাব আৰু আমাৰ দেশখনৰে উন্নতি হ'ব। চ' অন্তত মই এটা কথাই কওঁ যে চাইনিজ প্ৰডাক্টবিলাক চাইনিজ এপছবিলাক আপোনালোকে আনইনষ্টল কৰি দিয়ক। তাৰ যিহেতু ভাৰত চৰকাৰে কৈছে তাৰ বিকল্পত বেলেগ এপছ বিচাৰক, বা ভাৰত চৰকাৰেও উলিয়াব। আৰু আমি এৰো বুলিয়ে ঘপকৈ এৰিব নোৱাৰোঁ বস্তুবিলাক, কাৰণ অলৰেডি আমাৰ বজাৰতো আমাৰ বেপাৰীসকলে কিনি আনিলে, চ' আমি তেওঁলোকৰ বস্তুবিলাকতো ভাঙি চিঙি পেলাব নোৱাৰোঁ। চ' ভাঙি চিঙি পেলালে আমাৰে মূৰ্খতা হ'ব, আমাৰে লোকচান হ'ব। চ' যি কিনি আনিলে সেয়াটো ব্যৱহাৰ কৰিবই লাগিব, আৰু সিমানেই কথা আৰু। চ' ভাবি চিন্তি ল'ব, আৰু আমি ঘপকৈতো এৰি দিওঁ, কাৰণ এনেকুৱা বহুত কম্পনেণ্ট আছে বা বস্তু আছে যিবিলাক আমাৰ ইয়াত নেকি প্ৰডিউচে নহয়। চ' বস্তুবিলাক এটা ছিষ্টেমেটিক ৱেত যাব বা এটা ছিষ্টেমেটিক মেনাৰত যাব। চ' বস্তুবিলাক লাহে লাহে বয়কট হ'ব বা লাহে লাহে সেইবোৰ আমাৰ পৰা আঁতৰি যাব আৰু আমাৰ ইণ্ডিয়ান প্ৰডাক্ট আহিব। চ' কথা সিমানেই আছিলে আজি, আৰু টিকটকত মুজৰা কৰাকেইটা বাই বাই ব্ৰ'।